নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আজি এই ভিডিঅ'টোত ব্যঞ্জন বৰ্ণ ৰ লগত যোগ হোৱা বা ৰেফ ৰ ব্যৱহাৰ সম্পৰ্কে আজি ইয়াতে একাধিক্ৰমে আপোনালোকৰ মাজত পঢ়ি দিবলৈ যত্ন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শেষত নিশ্চয় ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব বুলি আশা ৰাখি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াতে প্ৰথমতে দিয়া আছে, চাওক, ৰ লগত যোগ হোৱা বা ৰেফ। ৰ যোগ ক সমান এইটো হৈছে যুক্তাক্ষৰটো। ইয়াক পঢ়া হয় এইদৰে, ৰয় কয়ৰ ক, যেনে তৰ্ক বিতৰ্ক। ৰ যোগ খ সমান এইটো হৈছে যুক্তাক্ষৰটো। ইয়াক পঢ়োঁ আমি এইদৰে, ৰয় খয়ৰ খ, যেনে মূৰ্খামি মূৰ্খ। ৰ যোগ গ সমান এইটো হৈছে যুক্তাক্ষৰটো। ইয়াক পঢ়োঁ এইদৰে, ৰয় গয়ৰ গ, যেনে বৰ্গ স্বৰ্গ। ৰ যোগ ঘ সমান এইটো হৈছে যুক্তাক্ষৰটো। ইয়াক পঢ়োঁ এইদৰে, ৰয় ঘয়ৰ ঘ, যেনে অৰ্ঘ্য মহাৰ্ঘ। ৰ যোগ প্ৰথম ছ সমান এইটো হৈছে যুক্তাক্ষৰটো। ইয়াক পঢ়োঁ এইদৰে, ৰয় প্ৰথম ছয়ৰ ছ, যেনে অৰ্চনা আৰ্চি। ৰ যোগ দ্বিতীয় ছ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় দ্বিতীয় ছয়ৰ ছ, যেনে জাৰ্চি। ৰ যোগ বৰ্গীয় জ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় বৰ্গীয় জয়ৰ জ, যেনে দৰ্জা দৰ্জী। ৰ যোগ মূৰ্ধন্য ত সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় মূৰ্ধন্য তৰ ত, যেনে হাৰ্ট কাৰ্টুন। ৰ যোগ মূৰ্ধন্য দ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় মূৰ্ধন্য দৰ দ, যেনে বাৰ্ড কাৰ্ড। ৰ যোগ মূৰ্ধন্য ন সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় মূৰ্ধন্য নৰ ন, যেনে কৰ্ণ বৰ্ণ। ৰ যোগ দন্ত্য ত সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় দন্ত্য তৰ ত, যেনে বৰ্তমান কৰ্তা। ৰ যোগ দন্ত্য থ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় দন্ত্য থৰ থ, যেনে অৰ্থ অৰ্থনীতি। ৰ যোগ দন্ত্য দ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় দন্ত্য দৰ দ, যেনে চৰ্দাৰ চৰ্দি। ৰ যোগ দন্ত্য ধ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় দন্ত্য ধৰ ধ, যেনে ব্যাসাৰ্ধ বৰ্ধিত। ৰ যোগ প সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় পয়ৰ প, যেনে সৰ্প অৰ্পিত। ৰ যোগ ব সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় বয়ৰ ব, যেনে গৰ্ব খৰ্ব। ৰ যোগ ভ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় ভয়ৰ ভ, যেনে গৰ্ভ। ৰ যোগ ম সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় ময়ৰ ম, যেনে চৰ্ম ধৰ্ম। ৰ যোগ অন্তস্থ জ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় অন্তস্থ জয়ৰ জ, যেনে কাৰ্য। ৰ যোগ ল সমান এইটো হৈছে যুক্তাক্ষৰটো। ৰয় লয়ৰ ল, যেনে গাৰ্ল। ৰ যোগ তালব্য হ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় তালব্য হৰ হ, যেনে অৰ্হ। ৰ যোগ মূৰ্ধন্য হ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় মূৰ্ধন্য হৰ হ, যেনে বৰ্ষ বৰ্ষা। ৰ যোগ হ সমান এইটো হৈছে যুক্তাক্ষৰটো। পঢ়োঁ এইদৰে, ৰয় হৰ হ, যেনে গৰ্হিত গাৰ্হস্থ্য। তো আজি এই ভিডিঅ'টোত ব্যঞ্জন বৰ্ণ ৰ বা ৰেফ কাৰ ব্যৱহাৰৰ বিষয়ে আপোনালোকে পালে। এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।